আপুনি কেতিয়াবা সপোনত আপোনাৰ মৃত কোনো মানুহক দেখিছে নেকি? হয়তো তেওঁ আপোনাৰ লগত কথা পাতিলে, হয়তো কেৱল আপোনাৰ ফালে চাই হাঁহিলে, আৰু হয়তো আপুনি সাৰ পোৱাৰ পিছতো বহু সময়লৈ অনুভৱ কৰিলে তেওঁ যেন সঁচাকৈয়ে মোৰ কাষলৈ আহিছিল। কিন্তু প্ৰশ্নটো হ'ল, মৃত মানুহক সপোনত দেখাৰ অৰ্থ সঁচাকৈয়ে কিবা আছে নেকি? নে আমাৰ মগজুৱে আমাক সেই মানুহজনক আকৌ দেখুৱাইছে? আৰু আটাইতকৈ আচৰিত কথাটো হ'ল, বিজ্ঞান আৰু মানুহৰ আধ্যাত্মিক বিশ্বাসে এই অভিজ্ঞতাক দুটা বেলেগ ধৰণেৰে ব্যাখ্যা কৰে। আহক কথাটো অলপ গভীৰভাৱে বুজোঁ। প্ৰথমে ক'বলৈ লৈছোঁ বিজ্ঞানৰ কথা। আমি যেতিয়া শুই থাকোঁ, আমাৰ মগজু সম্পূৰ্ণৰূপে বন্ধ হৈ নাথাকে। বিশেষকৈ ৰেম শ্লিপৰ সময়ত মগজুৱে স্মৃতি, অনুভূতি, ভয়, চিন্তা আৰু পুৰণি অভিজ্ঞতাবোৰ বিভিন্ন ধৰণে প্ৰতিক্ৰিয়াকৰণ কৰে। এতিয়া ভাবক, আপোনাৰ জীৱনত কোনোবা এজন আছিল, যিজনক আপুনি বহুত ভাল পাইছিল। তেওঁৰ মাত, মুখ, কথা কোৱাৰ ধৰণ আৰু তেওঁৰ সৈতে কটোৱা সময়, এই সকলোবোৰ আপোনাৰ মগজুৰ স্মৃতিত সংৰক্ষিত হৈ আছে। যেতিয়া সেই মানুহজন আৰু আপোনাৰ মাজত নাথাকে, তেতিয়াও স্মৃতিবোৰ কিন্তু নোহোৱা হৈ নাযায়। সেইবাবেই কেতিয়াবা বহুদিন পিছতো তেওঁ সপোনত আহিব পাৰে। কিন্তু এইখিনিতে এটা প্ৰশ্ন থাকি যায়। যদি কেৱল এইটো মেমৰি হয়, তেন্তে কিয় কিছুমান সপোন ইমান বাস্তৱ যেন লাগে? কিয় সপোনত মৃত আপোনজনক দেখি সাৰ পোৱাৰ পিছতো মানুহে কান্দি উঠে? কিয় কেতিয়াবা এনে লাগে যেন মই তেওঁৰ লগত আকৌ এবাৰ কথা পাতিলোঁ? আচলতে ইয়াৰ কাৰণ হ'ব পাৰে শোক বা গ্ৰীফ। যেতিয়া আমি কোনো আপোন মানুহক হেৰুৱাওঁ, আমাৰ মনটোৱে সেই বিচ্ছেদটো তৎক্ষণাত গ্ৰহণ কৰিব নোৱাৰে। দিনত আমি প্ৰায়ে ব্যস্ত থাকোঁ, কাম কৰোঁ, মানুহৰ লগত কথা পাতোঁ, হাঁহোঁ। কিন্তু ৰাতি যেতিয়া বাহিৰৰ পৃথিৱীখন শান্ত হয়, তেতিয়া আমাৰ ভিতৰৰ লুকাই থকা অনুভূতিবোৰ ওলাই আহিব পাৰে। আৰু সেই অনুভূতিবোৰে কেতিয়াবা সপোনৰ ৰূপ লয়। এটা বাস্তৱ উদাহৰণ দিওঁ। ধৰি লওক, এজন মানুহে তেওঁৰ মাকক হেৰুৱালে। দিনটো তেওঁ কামত ব্যস্ত থাকে, কিন্তু ৰাতি শোৱাৰ আগতে হঠাৎ মাকৰ কথা মনত পৰিল। মাকৰ সৈতে শেষবাৰ কেতিয়া কথা পাতিছিল, মাকে কেনেকৈ মাতিছিল, মাকে কোৱা কোনোবা এটা সৰু কথা, এই স্মৃতিবোৰ মগজুত সক্ৰিয় হৈ থাকিব পাৰে। আৰু ৰাতি তেওঁ সপোন দেখিলে যে মাক তেওঁৰ ওচৰত বহি আছে। মাকে হয়তো একো নক'লে, কেৱল হাঁহিলে। পুৱা সাৰ পাই মানুহজনৰ চকুত চকু পানী। এতিয়া এইটো কি? মাক সঁচাকৈয়ে সপোনত আহিছিল নেকি? নে তেওঁৰ মগজুৱে তেওঁক সেই মানুহজনৰ সৈতে এটা ইম'চনেল কানেকশ্যন পুনৰ অনুভৱ কৰাইছিল? ইয়াৰ নিশ্চিত বৈজ্ঞানিক প্ৰমাণ আমাৰ হাতত নাই যে মৃত ব্যক্তিৰ আত্মাই সপোনৰ সৈতে আমাৰ সৈতে যোগাযোগ কৰিব। কিন্তু সেই সপোনটোৰ অনুভৱটো যে মানুহজনৰ বাবে একেবাৰে বাস্তৱ আৰু গভীৰ, সেইটো অস্বীকাৰ কৰিব নোৱাৰি। আনহাতে বিভিন্ন আধ্যাত্মিক পৰম্পৰাত সপোনক কেৱল মগজুৰ কাৰ্যকলাপ হিচাপে নাচায়। কিছুমান বিশ্বাস অনুসৰি সপোন হৈছে এনে এটা অৱস্থা য'ত মানুহৰ চেতনা সূক্ষ্ম অভিজ্ঞতা লাভ কৰিব পাৰে। সেইবাবে বহু মানুহে বিশ্বাস কৰে যে মৃত আপোনজনক সপোনত দেখা কেতিয়াবা বিদায়, আশ্বাস বা স্মৃতিৰ প্ৰতীক হ'ব পাৰে। কিন্তু এটা কথা মনত ৰখা খুবেই জৰুৰী, বিশ্বাস আৰু বৈজ্ঞানিক প্ৰমাণ একেই কথা নহয়। সেয়েহে আমি নিশ্চিতভাৱে ক'ব নোৱাৰোঁ মৃত মানুহজন সঁচাকৈ আহিছিল নে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, সপোনত কোন আহিল তাতকৈ সপোনটো দেখি আপুনি কেনে অনুভৱ কৰিলে সেইটো বেছি গুৰুত্বপূৰ্ণ। যদি মৃত মানুহজনে সপোনত আপোনাক হাঁহি আছিল, হয়তো আপোনাৰ মনটোৱে তেওঁৰ সৈতে জড়িত সুৰক্ষা আৰু মৰমৰ অনুভূতিটো পুনৰ অনুভৱ কৰিছে। যদি তেওঁক দেখি আপুনি কান্দিলে, হয়তো আপোনাৰ ভিতৰত এতিয়াও কিছুমান অপূৰ্ণ অনুভূতি বা শোক আছে। যদি তেওঁ আপোনাক কিবা কৈছিল, তেন্তে সেই কথাখিনি হয়তো আপোনাৰ নিজৰ জীৱনৰ কোনো চিন্তা বা প্ৰশ্নৰ সৈতে জড়িত হ'ব পাৰে।
অৰ্থাৎ প্ৰতিটো সপোনৰ এটা কোনো নিৰ্দিষ্ট অৰ্থ নাথাকে। সেয়েহে যদি আপুনি কোনো মৃত মানুহক সপোনত দেখে ভয় নকৰিব। ইয়াৰ অৰ্থ এইটো নহয় যে কিবা এটা বেয়া হ'বলৈ গৈ আছে। ইয়াক আপুনি অলপ বেলেগ ধৰণেৰে চাব পাৰে। যিজন মানুহক আপুনি জীৱনত ইমান ভাল পাইছিল তেওঁ আপোনাৰ জীৱনৰ পৰা আঁতৰি গ'লেও তেওঁৰ স্মৃতি আপোনাৰ মনৰ পৰা আঁতৰি যোৱা নাই। কেতিয়াবা আমাৰ মগজুৱে সেই স্মৃতিবোৰক সপোনৰ ৰূপত আকৌ এবাৰ সন্মুখলৈ আনে আৰু হয়তো সেইবাবে সপোনত মৃত মানুহক দেখা সদায় ভয়ৰ কথা নহয়। কেতিয়াবা ই কেৱল আমাৰ মনটোৱে হেৰুৱা মানুহজনক আকৌ এবাৰ মনত পেলোৱাৰ এটা উপায় মাথোন। গতিকে পৰৱৰ্তীবাৰ যদি আপুনি সপোনত কোনো মৃত আপোন মানুহক দেখে সাৰ পাই ভয় নকৰিব। কিছু সময় চকু দুটা মুদি তেওঁৰ কথা মনত পেলাব। হয়তো তেওঁ আপোনাৰ জীৱনত বৰ্তমান নাই, কিন্তু তেওঁ আপোনাক যি মৰম, শিক্ষা আৰু স্মৃতি দি গৈছে সেইবোৰ এতিয়াও আপোনাৰ মাজত জীয়াই আছে। এজন মানুহৰ মৃত্যু হ'ব পাৰে, কিন্তু তেওঁ এৰি থৈ যোৱা স্মৃতিৰ কেতিয়াও মৃত্যু নহয়। আৰু হয়তো সপোনটোৱে আমাক সেইটোৱে মনত পেলায়। কিছুমান মানুহ আমাৰ কাষত নাথাকে, কিন্তু আমাৰ ভিতৰত সদায় থাকি যায়। জয় শ্ৰীকৃষ্ণ।